হেল্ল' মাইক টেষ্টিং এতিয়া মোৰ ঘৰৰ তেজপুৰৰ ল'ৰা এইকেইটা বিহু কমিটি। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল চেকিয়া ভাই। আজি এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই চাগে। আজি বিশ্বকৰ্মা পূজা উপলক্ষে অকণমান সৰু সুৰাকৈ পূজা আমি উদযাপন কৰিছোঁ। আমাৰ দোকানতে কৰিছোঁ, দোকানৰ পিছফালে। চ' আপোনালোকক যিমানখিনি পাৰিম ভিডিঅ'টো দেখাই যাম, আপোনালোকে চাই যাওক। বহুত ধুনীয়া হ'বলৈ গৈছে আজি ভিডিঅ'টো। চাৰি পূজা কৰিলোঁ। পূজা কৰোঁতে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, মই নিজে পূজা কৰি আছিলোঁতো। চ' পূজা কৰাখিনি আজি অকণমান মানে স্কিপ গ'ল। তো বাকী যিখিনি কাম আছে আৰু মানে খিচিৰি বনোৱা কিবা কিবি হেন তেন আপোনালোকক দেখাম, আপোনালোকে চাই যাওক। আমাৰ ৰবি শৰ্মা খিচিৰি বনোৱাত ব্যস্ত। এয়া চাওক, পূৰা গৰম গৰম খিচিৰি ভকভকাই আছে। কৈ দিয়া কেনেকুৱা লাগিছে, ফিলিংছটো কোৱা খিচিৰি বনোৱা। মানে গৰম লাগি আছে। গৰম লাগিছে। কি পকৰা এইটো মন্টি? ৰঙালাও পকৰা বনাই আছে মন্টিয়ে আমাৰ। পূৰা ধুনীয়াকৈ পূৰা বেচন গুলি আছে, এয়া কাটি কৰি ৰেডি কৰি ৰাখিছে, ধুনীয়াকৈ বনাব এতিয়া। চাৰিটা ছাবস্ক্ৰাইবাৰ দিছ? সঁচা নামিছা? চাব লাগিব, মই চাই ল'ম মই, হ'বনে? এয়া আমাৰ নিউদা পূৰা নেমু কাটাত ব্যস্ত। এইখনেই মোৰ বসন্তীখন। তো পূজা উপলক্ষে আপুনি কি ক'ম বুলি ভাবিছে আজি? পূজাৰ উপলক্ষে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আহক আমি চবেই মিলি খিচিৰি খাওঁ, প্লাছ আমি ভগৱান বিশ্বকৰ্মাক মানে পূজা সেৱা কৰি কিনি আমি বিচাৰোঁ যে গোটেই যান বাহন মানুহ যিমান চলি আছে, মেচিনেৰী যিমান আমাৰ কাম কৰা হাতিয়াৰ আছে, চবেই ধুনীয়াকৈ ইহঁতে চলি থাকক আৰু ইহঁতৰ জীৱিকাটো ভালকৈ চলি থাকে, সেইটোৱে কামনা। মানে সকলোৰে ভাল হ'ব লাগে, চবৰে ভাল হ'ব লাগে। সেইখন বহুত ধুনীয়া নাচিছিল। এইটো কি কৰা নিশ্চয় এইটোৰ কাম নাচিব পৰা কাৰণ মই বহুত মিনিবা কি খাই আছে? খিচিৰি আহাই নাই, এতিয়া খালী হৈ আছে। আহি আছে অকণমান ৰহক। আহি আছে সেইটো হেৰি ঢালিবৰ কাৰণে চব্জি আৰু এইটো পাতি দিয়াতে মানুহ কম খিচিৰি 2-4জন আমাৰ ইয়াৰ নিউৰা পানীটো পেলাও। মানুহক খোৱা বোৱাৰ ক্ষেত্ৰত মই বহুত ওপৰত, তো সেই গতিকে আচাৰটো ডাইৰেক্ট খাই মানে ভাল নালাগে। ইয়াৰ লগত যদি অকণ পিঁয়াজ লওঁ মানে খাই বেছি এনেকৈ ঘুটো। আমাৰ খানা খাই আছে ৰাইজে, আমি অকণ দেৰিকৈ খাম। প্ৰথম ৰাইজক খুৱাই লওঁ, শেষত খাম আৰু আমি। আমাৰ মালিকে থাল লৈ ঘূৰি আছে, খাবলৈ পৰা অথনিৰ পৰা। কি আপোনাক খাব দিয়া নাই নেকি? খাবলৈ দিছে, মানে মই ভাবি আছোঁ যে একেলগে ধুনীয়াকৈ খালোঁ, সেইকাৰণে ৰখি আছোঁ। নহয় কি মানে আন্ধুৰি দৃশ্যত আছে বহুত আছে। আপুনি মনে মনে লৈ আছে যে? মনে মনে লোৱা নাই, মানে ভালকৈ গৰমকৈ অলপ লৈ লৈছোঁ। নিজেই মানে বেলেগক কষ্ট দিয়া নাই আৰু নিজৰ লাজ কৰিছা নেকি খাবলৈ? খানা কেনেকুৱা হৈছে? ঠিক আছে। মানুহটো আমাৰ মেইন আৰু এজন আছে বাৰু, বিশেষ ব্যক্তি আমাৰ মাধুৰ্য বৰবৰা। যোনটো ভিডিঅ'ত খানা, সেইটো ভিডিঅ'ত মাধুৰ্য বৰবৰা। মই থাকিম খোৱা বোৱা মানে খোৱা বোৱা ক্ষেত্ৰত মানে সদায় না কেতিয়াও কাকো নকয় মানে, সি থাকিবই মানে। আৰু এইজন খানা কেনেকুৱা? পূজা মানে খিচিৰি মানে পূজা, গতিকে যি আনন্দ এই খিচিৰিত আছে, যিমান দামী বস্তু খোৱালেও সেইটো টেষ্ট নাহে মানে। ইয়াৰ কোনো হেৰি নাই, একো তুলনা নাই। এইটো মানে মই ঋষভ দা আমাৰ খানা মানে নিমন্ত্ৰণ দিছিলোঁ। মোৰ সৰু ভাইটি মোৰ দাদা আৰু মোৰ সৰু ভাইটি, মোৰ ডাঙৰ দাদা আৰু পূজাৰ উপলক্ষে আমি গোটেই বংশৰ চব মানুহ মিলিখিনি এতিয়া বিশ্বকৰ্মা পূজাত খিচিৰি খাইছোঁ। মানে দাদাক নিমন্ত্ৰণ দিছিলোঁ, দাদা যি আহিছে বহুত ভাল লাগিছে। আহা দেখি ক'ব নোৱাৰো, মই চব ঘৰুৱা মানুহ নহয়, নিজে আহিছে আৰু মাতিব নালাগে। পূজা বুলি ক'লে খিচিৰি খাবলৈ কাৰোবাক নিমন্ত্ৰণ দিবলৈ দৰকাৰ নাই, নিজৰ মানুহ নিজে আহি যাব। আমি পঠালোঁ, এতিয়া আমি নিজৰ মানুহকেইটা বহিছোঁ খাবলৈ। মাধুৰ্য, আমাৰ ৰবি, আমাৰ এতিয়া ভাস্কৰ। তো আমি এতিয়া খাওঁ মানে খালোৱেই আৰু ধুনীয়াকৈ খাই লওঁ। খোৱা বোৱাত মাধুৰ্যত ক'ব নালাগে, মানে ভিডিঅ' খানা য'ত মাধুৰ্যটো। তো ফাইনেলি খাই বৈ পেলাই ঘৰ পালোহি, অকণমান ফ্ৰেছ হ'লোঁ। ঘৰ আহি পেলাই পাইছোঁ লগে লগে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ, সি আমাৰ তেজপুৰলৈ বোলে আজি আহি আছে। চ' তাক লগ ধৰিবও যাম। বাকীখিনি আপোনালোকে চাই যাওক, বহুত ধুনীয়া হ'বলৈ গৈ আছে। দেখুয়া
ফাইনেলি আমাৰ প্ৰাণদীপক লগ পাই গ'লো চুলি মিলাই আছে পুৰা কি ক'বা প্ৰাণদীপ হেল্ল' মাইক টেষ্টিং মাইক টেষ্টিং সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ শাৰদীয় দুৰ্গোৎসৱৰো ধন্যবাদ ধন্যবাদ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে আৰু এইকেইটা মোৰ ঘৰৰ তেজপুৰৰ ল'ৰা এইকেইটা বিহু কমিটি বিহু বুলি আজি তেজপুৰত লগ পালে ভাল লাগিছে আৰু যথেষ্ট গৰমত তেওঁলোক অনুষ্ঠানত আহিছে ভাল লাগিছে তোমাৰ প্ৰগ্ৰেম আমি নাহিম গৰম কিন্তু যথেষ্ট তোমাৰ প্ৰগ্ৰেমলৈ আহি কেনেকুৱা লাগিছে এনেকুৱা বহুত ধুনীয়া আৰু তোমাৰ গান শুনিবলৈ সদৌ মাজগাঁৱৰ পৰা সদৌ তেজপুৰ টাউনলৈকে আহিছোঁ আমি তো বেয়া লাগিব আমাৰ ভাল লাগিছে আচলতে সদায় এনেকৈ লগ পাই দিলে ভাল লাগিব আমাৰ বন্ধুত্ববিলাক এনেকৈ থাকক ঠিক আছে ভাল লাগিল পূজা শেষ হ'ল ভাচনিও কৰিলোঁ গোটেইখিনি বস্তু ধুনীয়াকৈ হৈ গ'ল প্ৰাণদীপকো লগ পালোঁ তো ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব তো ইয়াৰে আশাৰে জয় আই অসম ছাপোৰ্ট কৰি যাব ধন্যবাদ